হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। ফ্ৰেণ্ডসকল, তোমালোকৰ বাবে মই আজি এটা বিগ আপডেট বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো, য'ত আধাৰ কাৰ্ডৰ বিষয়ে তোমালোকক মই ক'বলৈ আহিছো। ফ্ৰেণ্ডসকল, আধাৰ কাৰ্ডটো কিন্তু তোমালোকৰ বহুত এটা গুৰুত্বপূৰ্ণ অংগ। তোমালোকে আধাৰ কাৰ্ডৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছ বা সকলোখিনি তুমি যিয়ে কাম কৰা বা নকৰা কিয় তোমালোকৰ কিন্তু আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, আৰু আধাৰ কাৰ্ডখন লাগিবই। ফ্ৰেণ্ডসকল, এতিয়া তোমালোকে সৰু সুৰা মেছেজ চাব পাৰিবা, নাইবা তোমালোকৰ গভৰ্ণমেণ্টৰ পৰা তোমালোকৰ বহুত কেইটা মেছেজ আহিছে, যেনেকুৱা তোমালোকক বায়োমেট্ৰিক আপডেট কৰিবলৈ দিছে, নাইবা তোমালোকৰ ডাটা মিছ হৈ আছে। সেই সম্পৰ্কে আমি বিস্তাৰিত সহকাৰে আমি আলোচনা কৰিম। ফ্ৰেণ্ডসকল, প্ৰথমতে তোমালোকক মই কৈ থৈ যাওঁ, তোমালোকে যদি আমাৰ চেনেলত নতুনকৈ আহিছা, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'টো যদি ভাল লাগে বা তোমালোকৰ যদি ভিডিঅ'ৰ দ্বাৰা কিবা এটা সহায় পোৱা, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি তোমালোকে এটা শ্বেয়াৰ কৰি দিবা। এতিয়া ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডত তোমালোকক অতি শীঘ্ৰেই তোমালোকৰ 6 মাহৰ তাৰমানে 2026-ৰ 6 মাহৰ ভিতৰত তোমালোকৰ আধাৰ কাৰ্ডখন ঠিক ঠাক কৰি ল'বলৈ কৈ আছে। প্ৰথমতে তোমালোকৰ যিটো আধাৰ কাৰ্ড আছে, মই আধাৰ কাৰ্ডৰ বিষয়ে অলপ ক'বলৈ বিচাৰিছো। তোমালোকৰ যিবিলাক সৰু সুৰা ল'ৰা ছোৱালী আছে, সেইবিলাকৰ আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক আপডেট কৰিবলৈ দিছে। তাৰপিছত ফ্ৰেণ্ডসকল, বায়োমেট্ৰিক আপডেট কৰাটো বহুতেই প্ৰয়োজন বা বহুতেই দৰকাৰ। ফ্ৰেণ্ডসকল, যিটো সৰু সুৰা ল'ৰা ছোৱালী আছে, যিসকল 12, 13, 14, 15 বছৰ যিসকল ল'ৰা ছোৱালী আছে, সেইসকলৰ বায়োমেট্ৰিক আপডেট কৰাটো অত্যন্ত দৰকাৰ। নহ'লে তোমালোকৰ আধাৰ কাৰ্ডখন ৰিজেক্ট হৈ যাব। ফ্ৰেণ্ডসকল, তোমালোকৰ আধাৰ কাৰ্ডখন ৰিজেক্ট হ'লে আকৌ তোমালোকে কিন্তু বনাব নোৱাৰা। আধাৰ কাৰ্ডখন কিন্তু অতি দৰকাৰ বা বহুতেই প্ৰয়োজন। ফ্ৰেণ্ডসকল, তাৰপিছত তোমালোকৰ যিটো তোমালোকৰ ডাঙৰ মানুহ আছে, যিবিলাক বয়সীয়াল হয়, সেইবিলাকৰ আধাৰ কাৰ্ডো কিন্তু তোমালোকৰ মেচ হোৱাৰ কাৰণে এই কেইদিনমান আগতে তোমালোকে নিউজত চাব পাৰিবা, নাইবা নিউজত তোমালোকক দিছিল যে বহুতৰে আধাৰ কাৰ্ডখন ৰিজেক্ট হৈ আছে, নাইবা আধাৰ কাৰ্ডখন ডাটা মেচ হৈ আছে, যাৰ বাবে ভেৰিফাই নহয়। ফ্ৰেণ্ডসকল, তোমালোকে অতি সহজে আধাৰ কাৰ্ড কিছু তোমালোকৰ যিবিলাক ডিটেইলছ আছে, সেইবিলাক তোমালোকে আপডেট কৰি লৈ ল'ব পাৰিবা। ফ্ৰেণ্ডসকল, আজিকালি কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই। যিবিলাক ব্লক আছে, সেই ব্লকত গৈ তোমালোকৰ যিকোনো আধাৰ কাৰ্ডৰ যিকোনো আপডেট আছে, তোমালোকে আধাৰ কাৰ্ডখন আপডেট কৰি লৈ ল'বা। ফ্ৰেণ্ডসকল, তোমালোকে যিকোনো আঁচনি পাবলৈ হ'লে তোমালোকৰ আধাৰ কাৰ্ডখন আপডেট থাকিব লাগিব। যেনেকুৱা তোমালোকৰ মোবাইল নাম্বাৰটো ঠিক ঠাক থাকিব লাগিব, তেতিয়াহে আধাৰ কাৰ্ডখন আধাৰ কাৰ্ডৰ জৰিয়তে আবেদনখন কৰিব পাৰিবা। যেনেকুৱা তোমালোকৰ অৰুণোদয় আঁচনি, তাৰপিছত তোমালোকৰ আৰু যিবিলাক তোমালোকৰ বিশেষ আঁচনি আছে, চৰকাৰী গভটৰ যিবিলাক আঁচনি আছে, সেইবিলাক যদি তুমি পাবলৈ বিচৰা, তেতিয়াহ'লে তোমালোকৰ আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব। আধাৰ কাৰ্ডখন আপডেট কৰিলেহে তোমালোকে পইচাখিনি পাবা। তাৰপিছত তোমালোকৰ আধাৰ কাৰ্ডৰ জৰিয়তেহে তোমালোকে ডিবিটি লিংকখন কৰিব পাৰিবা। সকলো প্ৰচেছ ষ্টেপ বাই ষ্টেপ এটাৰ পিছত এটাৰ লগত তোমালোকৰ জড়িত হৈ আছে। যেনেকুৱা তোমালোকে যদি চৰকাৰী ধন পাবলৈ বিচৰা, তেতিয়াহ'লে তোমালোকৰ আগতে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। সেয়েহে তোমালোকৰ আধাৰ কাৰ্ডখন অত্যন্ত দৰকাৰ। ত' ফ্ৰেণ্ডসকল, তোমালোকে আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰ, তাৰপিছত এড্ৰেছ বিলাক, তোমালোকৰ যিবিলাক আছে, ফ্ৰেণ্ডসকল, ডাটা মেচ হৈ আছে, সেইবিলাক তোমালোকে ঠিক ঠাক কৰি ৰাখিবা। মুঠতে যিকোনো তোমালোকৰ সমস্যা আছে, তোমালোকে সেইবিলাক সমাধানখন কৰি লৈ ল'বা। তোমালোকৰ আধাৰ কাৰ্ডখন অতি প্ৰয়োজন বা দৰকাৰ। ফ্ৰেণ্ডসকল, তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে, তেতিয়াহ'লে তোমালোকে প্ৰশ্ন কৰিব পাৰা, আৰু কিবা কিবি যদি জানিব বিচাৰা, তেতিয়াহ'লে জানিব পাৰা। আজিৰ ভিডিঅ' এইখিনিলৈকে।